সাৰথী স্বেচ্ছাসেৱী সংস্থাৰ দ্বাৰা চাফাই অভিযান, চেনিটাইজেশ্যন আৰু মাস্ক বিতৰণ। চিলাপথাৰৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা সাৰথীৰ উদ্যোগত আজি নগৰখনত চাফাই অভিযান, চেনিটাইজেশ্যন কাৰ্যসূচী হাতত লয়। সংস্থাটোৰ সদস্যসকলে নগৰৰ লেতেৰা হাবি জংঘলসমূহ কাটি চাফা কৰি চেনিটাইজ কৰে। ইয়াৰ উপৰি সংস্থাটোৰ সদস্যসকলে পথেৰে যোৱা লোকসকলৰ হাতত তুলি দিয়ে একোখনকৈ ফেচ মাস্ক। নগৰ নিকাকৰণৰ কাৰ্যসূচী কেইবাদিনো ধৰি চলাই থকা হ'ব বুলি সংস্থাটোৰ সচিব মনোজ দাসে জানিবলৈ দিছে। সংস্থাটোৰ এই পদক্ষেপক ৰাইজে আদৰণি জনাইছে। আমি সাৰথী স্বেচ্ছাসেৱী সংস্থা আৰু চিলাপথাৰ অঞ্চলবাসী ৰাজ্যৰ উদ্যোগত আমি আজি সমগ্ৰ অঞ্চলত চিলাপথাৰ নগৰৰ অন্তৰ্গত অঞ্চলসমূহত আমি চেনিটাইজ আৰু মাস্ক বিতৰণ বাতিল কৰি দিছোঁ। আপোনালোকে জানে যে দিনক দিনে ভাৰতৰ লগতে অসমত কৰোণা মহামাৰী সংক্ৰান্ত বৃদ্ধি পাই আহিছে আৰু ফলত আমাৰ চিনাকি আপোন সকলো মৃত্যুৰ মুখত পৰিছে আৰু মৃত্যুৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে। সেয়ে আমি আজি সাৰথী স্বেচ্ছাসেৱী সংস্থা আৰু চিলাপথাৰ অঞ্চলবাসী ৰাজ্যৰ সহযোগত আমি সামান্য এটা প্ৰয়াস কৰিছোঁ যে এই মহামাৰী যুগটো হ্ৰাস কেনেকৈ কৰিব পাৰোঁ। হ্ৰাস কৰা সেই প্ৰচেষ্টাৰে আমি আজি চিলাপথাৰ নগৰৰ অন্তৰ্গত আমি আজি বামুঠাত আমি কাৰ্যসূচী লৈছোঁ আৰু পৰৱৰ্তী সময়ত আমি আমাৰ অন্তৰ্গত যিমানবোৰ অঞ্চল আছে, চিলাপথাৰ নগৰৰ অন্তৰ্গত যিমানবোৰ অঞ্চল আছে, আমি ধৰক এদিনৰ মূৰত ল'ম। আজি আপোনাৰ বামঘাট ধৰিলোঁ, অহাকালি আমি ছ'চাইটি ল'ম, তাৰপিছত ভৈৰৱপুৰ, তাৰপিছত নতুন নিচে ল'ম, এনেকৈ 12টা ৱাৰ্ড আছে, 12টা ৱাৰ্ডত ল'ম। তাৰপাছত ইয়াৰ অন্তৰ্গত বিভিন্ন অঞ্চলসমূহ আমি সকলোকে আমি আহ্বান জনাইছোঁ, আপোনালোকে অকল মহামাৰী বুলি নহয়, আমি বিভিন্ন বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি চাফ কৰিব লাগিব। আমাৰ ঘৰখন চাফ কৰাৰ আগতে আমাৰ অঞ্চলসমূহ যিবোৰ আছে জংঘল হাবি আছে সেইবোৰ কাটিব লাগিব, কাটি চফা তফা কৰি চেনিটাইজ কৰিব লাগে। আৰু মই সকলোকে আহ্বান কৰিছোঁ, আপোনালোকে য'তে থাকক ঘৰতে থাকক, এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপোনালোকে প্ৰথমতে ঘৰখিনি চাফ চিকুণ কৰি ৰাখক, হাবি জংঘলবোৰ কাটি ৰাখক। লগতে আমি সকলোকে আহ্বান কৰিছোঁ, আপোনালোকে যিমান পাৰে আপোনালোকে নিজৰ অঞ্চলসমূহ চাফ চিকুণ কৰি ৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ। চিলাপথাৰৰ সাৰথী স্বেচ্ছা